সো তোমালোকৰ ক্লাছ 10ৰ যিখন হাফ ইয়েৰলি এক্সাম হৈ গৈছে সেইখনেৰে আজি ছ'চিয়েল ছায়েন্সৰ এটা কুৱেশ্যন পেপাৰ লৈ আহিছোঁ আৰু এইটো 2023 এণ্ড 24ত হৈ যোৱা হাফ ইয়েৰলি এক্সাম। চ' ইয়াৰ পৰা আমি আজি কুৱেশ্যন আনচাৰ প্লাছ যিবিলাক MCQ কুৱেশ্যন আহিছিল সেইবোৰৰ উত্তৰবোৰ আলোচনা কৰিম আৰু ইয়াৰ পৰা তোমালোকে গম পাবা যে তোমালোকৰ ফাইনেল বা HSLC যিখন এক্সাম আছে তাত কেনেকুৱা ধৰণৰ MCQ আহিব পাৰে বা কিতাপৰ ভিতৰৰ পৰা যিবিলাক কুৱেশ্যন আহে সেইবোৰ কুৱেশ্যন কেনেকুৱা ধৰণৰ আহে, ঠিক আছে। চ' ইয়াতে তোমালোকৰ প্ৰথম কুৱেশ্যনটো আহিছিল আৰু মই কৈ দিওঁ যে এইখন কুৱেশ্যন পেপাৰ হৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বোৰ্ডৰ কুৱেশ্যন হয়, ঠিক আছে। চ' ইয়াতে তোমালোকৰ প্ৰথম কুৱেশ্যনটো আহিছিল বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল। চ' এইটো যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব এই নাম্বাৰটো, ঠিক আছে, লৰ্ড নেথানিয়েল কাৰ্জন। ইয়াতে 4টা অপশ্যন আছে কিন্তু এটা হ'ব কাৰেক্ট এনচাৰ এই নাম্বাৰটো। পিছৰ কুৱেশ্যনটো আছে যে ইয়াণ্ডাবু সন্ধি কোন চনত সংঘটিত হৈছিল। চ' এইটো যিটো কাৰেক্ট এনচাৰ এইটো হ'ব এই নাম্বাৰটো 1826, ঠিক আছে। পিছৰ কুৱেশ্যনটো আছে যে 1905 চনত 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকাৰী হৈছিল, ঠিক আছে। ইয়াতেও 4টা অপশ্যন আছে আৰু এইটো যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব বি নাম্বাৰটো, ঠিক আছে, 16 অক্টোবৰ। তাৰপিছৰ কুৱেশ্যনটো আহিছিল ভাৰতত কেতিয়া মুছলিম লীগৰ গঠন হৈছিল। ইয়াতো 4টা অপশ্যন আছে কিন্তু তাৰ ভিতৰত যিটো কাৰেক্ট এনচাৰ এইটো হ'ব তোমাৰ এই নাম্বাৰটো, ঠিক আছে, যে 1906 চনৰ 30 ডিচেম্বৰ। তাৰপিছত যিটো কুৱেশ্যন এইটো আছিল তোমালোকৰ যে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল। ইয়াতেও 4টা অপশ্যন আছে আৰু যিটো কাৰেক্ট এনচাৰ এইটো হ'ব তোমাৰ বি নাম্বাৰটো, ঠিক আছে, 1911 চনৰ 12 জুলাই। পিছৰ কুৱেশ্যনটো আহিছিল যে চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল। চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল। চ' ইয়াতেও 4টা অপশ্যন আছে আৰু যিটো কাৰেক্ট এনচাৰ এইটো হ'ব তোমাৰ এই নাম্বাৰটো, ঠিক আছে, 1922 চনৰ 5 ফেব্ৰুৱাৰী। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো আছে যে জালিৱান বালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল। ইয়াতেও 4টা অপশ্যন আছে, জালিৱান বালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল 4টা অপশ্যন আছে। চ' এইটো যিটো কাৰেক্ট এনচাৰ এইটো হ'ব তোমাৰ এই নাম্বাৰটো 1919 চনৰ 13 এপ্ৰিল, অ'কে। তাৰপিছৰ কুৱেশ্যনটো আহিছিল যে মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল মানে ক'ত ফাঁচি দিয়া হৈছিল, ঠিক আছে। ইয়াতেও 4টা অপশ্যন আছে, অপশ্যন 4টা। মানে প্ৰথম অপশ্যনটো হৈছে যোৰহাট কাৰাগাৰ, তাৰপিছত আছে ৰেংগুন কাৰাগাৰ, তাৰপিছত আছে তোমাৰ শিৱসাগৰ কাৰাগাৰ, তাৰপিছত আছে কলিকতা কাৰাগাৰ। কিন্তু যিটো কাৰেক্ট এনচাৰ এইটো হ'ব তোমাৰ এই নাম্বাৰটো, ঠিক আছে, যোৰহাট কাৰাগাৰত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। আৰু এইবোৰ কুৱেশ্যন কিন্তু তোমালোকৰ অনুশীলনীত নাই, ঠিক আছে, এইবোৰ কি হয় কিতাপৰ ভিতৰৰ পৰা কুৱেশ্যনবোৰ দিছে। তাৰপিছৰ যিটো কুৱেশ্যন আছে 9 নম্বৰ কুৱেশ্যনটো এইটো আহিছিল যে তলৰ কোনটো চনত ব্ৰিটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল। চ' এইটো যিটো কাৰেক্ট এনচাৰ এইটো হ'ব তোমাৰ এইটো হ'ব এই নাম্বাৰটো 1843 চনত, ঠিক আছে। তাৰপিছৰ কুৱেশ্যনটো আহিছিল 10 নম্বৰটো যে অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফত মিছলক আৰ্জি লিখিছিল। ইয়াতেও 4টা অপশ্যন আছে আৰু যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব তোমাৰ চি নাম্বাৰটো, ঠিক আছে। এইটো চি নাম্বাৰ নহয়, এইটো ডি নাম্বাৰটো হ'ব যে আনন্দৰাম ঢেকিয়াল ফুকন। পিছৰ 11 নম্বৰ কুৱেশ্যনটো আহিছিল যে 1932 চনৰ সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল। চ' ইয়াতেও 4টা অপশ্যন আছে। চ' 4টাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব তোমাৰ চি নাম্বাৰটো, ঠিক আছে, ৰামছে মেকডোনাল্ড। পিছৰ কুৱেশ্যনটো আছে যে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ। ইয়াতে 4টা অপশ্যন আছে, 4টাৰ ভিতৰত কোনটো মানৱ সৃষ্ট সম্পদ হয় এইটো বাছি ওলাব কৈছে। চ' অপশ্যন 4টা আছে তোমাৰ ইয়াতে কয়লা আছে, এ নাম্বাৰ, বি নাম্বাৰ আছে ৰিভাৰ নদী, তাৰপিছত আছে চি নাম্বাৰত যে পলস, তাৰপিছত আছে ৰাসায়নিক সাৰ। চ' 4টাৰ ভিতৰত কোনটো হ'ব মানৱ সৃষ্ট সম্পদ, এইটো হ'ব ৰাসায়নিক সাৰ, ঠিক আছে, ডি নাম্বাৰটো হ'ব মানৱ সৃষ্ট সম্পদ। তাৰপিছত আছে 13 নম্বৰ কুৱেশ্যনটো আছে যে IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত। ইয়াতে 4টা অপশ্যন আছে। চ' কোনো এইটো কি ভাবে, কিছুমানে এইটো ইউনেস্কো বুলি ভাবে কিন্তু এইটো কি হয় WWF হয়। এইটো কাৰেক্ট এনচাৰটো কি হ'ব WWF। পিছৰ কুৱেশ্যনটো আছে যে গোলকীয় উত্তাপ বৃদ্ধি হ'ল এটা মানে কি সমস্যা। ইয়াতে 4টা অপশ্যন আছে, এটা আছে স্থানীয় সমস্যা, আঞ্চলিক সমস্যা, আন্তঃৰাষ্ট্ৰীয় সমস্যা আৰু ব্যক্তিগত সমস্যা। চ' এনচাৰটো কি হ'ব গোলকীয় উত্তাপ বৃদ্ধি হৈছে আন্তঃৰাষ্ট্ৰীয় সমস্যা, ঠিক আছে, যিটো নেকি গোটেই পৃথিৱীৰ কাৰণে হয়। তাৰপিছত আছে যে এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় মেৰু অঞ্চলত
অৰণ্য অঞ্চলত, ঔদ্যোগিক অঞ্চলত আৰু ঘাঁহনি অঞ্চলত। চ' কাৰেক্ট আনচাৰটো কি হ'ব? কাৰেক্ট আনচাৰটো হ'ব তোমাৰ চি নাম্বাৰটো, ঔদ্যোগিক অঞ্চলত। ঠিক আছে, কি হয় ঔদ্যোগিক অঞ্চলত সাধাৰণতে এচিড বৰষুণ সৃষ্টি হয়। পিছৰ কুৱেশ্যনটো আহিছিল যে সেউজ গৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধি বাবে দায়ী? চাৰিটা অপশ্যন আছে। চ' ইয়াতে যেটো কাৰেক্ট আনচাৰ এইটো কি হ'ব? কাৰ্বন ডাই অক্সাইড। ঠিক আছে, বি নাম্বাৰটো। তাৰপিছত কুৱেশ্যনটো আহিছিল যে তলৰ কোনটো এটা কৃষি উন্নয়ন বেংক? চাৰিটা অপশ্যন আছে। চ' এইটোৰ ভিতৰত কি হ'ব? আঞ্চলিক গ্ৰাম্য বেংকটো হ'ব তোমাৰ কাৰেক্ট আনচাৰ। তাৰপিছৰ কুৱেশ্যনটো আহিছিল যে তলৰ কোনটো কেন্দ্ৰীয় বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক? ইয়াতো চাৰিটা অপশ্যন আছে। চ' কাৰেক্ট যেটো এনচাৰ এইটো কি হ'ব? ৰিক্স বেংক অফ ছুইডেন। ঠিক আছে, বি নাম্বাৰটো হ'ব কাৰেক্ট আনচাৰ, ৰিক্স বেংক অফ ছুইডেন। তাৰপিছত ইয়াতে আছিল তোমালোকৰ খালী ঠাই পূৰণ কৰা। ঠিক আছে, 10টা আহিছিল। চ' ইয়াতে কুৱেশ্যনটো আহিছিল খালী ঠাইটো যে 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ ডেছ নামৰ ঠাইৰ এখন সচ্ছল পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম হৈছিল। চ' এইটো কি হ'ব? পৌৰবন্দৰত। ঠিক আছে, খালী ঠাইটোত। তাৰপিছত বি নাম্বাৰ কুৱেশ্যনটো আহিছিল লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰ্ণীয়া মেজমেলত ডেছ কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল। এইটো কাৰেক্ট আনচাৰ যেটো হ'ব এইটো গান্ধীজী হ'ব। ঠিক আছে, মহাত্মা গান্ধী। তাৰপিছৰ কুৱেশ্যনটো আছিল যে ব্ৰিটিছ বিষয়াক হত্যা কৰা ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা অপৰাধত ডেছ ফাঁচি দিয়া হৈছিল। চ' এইটো কি হ'ব? মংগল পাণ্ডে। কাৰেক্ট আনচাৰ যেটো আছে এইটো কি হ'ব? মংগল পাণ্ডে। এইটো দেখি ল'বা, তোমালোকেও চাই ল'বা, মোৰ অলপ কনফিউজ আছে। ঠিক আছে, তাৰপিছত কুৱেশ্যনটো আছে যে ফুলগুৰিত ধাৱা কেতিয়া হৈছিল? ফুলগুৰিত ডেছ চনত প্ৰথমটো কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। এইটো কি হ'ব? 1861। অ'কে, তাৰপিছৰ কুৱেশ্যনটো আহিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা ডেছ সম্পদ। কি হ'ব? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এখন জাতীয় সম্পদ। অ'কে, পিছৰ কুৱেশ্যনটো আহিছে যে মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য ডেছ প্ৰকাৰৰ? চ' এইটো কি হ'ব? 4 প্ৰকাৰৰ। তাৰপিছৰ কুৱেশ্যনটো আহিছিল যে সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ প্ৰায় ডেছ শতাংশ ভূমি মৰুকৰণৰ প্ৰক্ৰিয়াৰ কবলত পৰিছে। চ' এইটো কি হ'ব? কাৰেক্ট আনচাৰটো হ'ব 35। ঠিক আছে, 35%। পিছৰ আহিছে যে ডক্টৰ B.R. আম্বেদকাৰ কি আছিল? খচৰা কমিটিৰ অধ্যক্ষ। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো আহিছিল যে প্ৰকৃততে যুক্তৰাষ্ট্ৰ ইংৰাজী প্ৰতিশব্দ ফেডাৰেশ্যনটো ডেছ শব্দ ফেডোছৰ পৰা আহিছে। এইটো কি হ'ব? কাৰেক্ট আনচাৰটো এইটো কি হ'ব? লেটিন হ'ব। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো আহিছিল যে বি নাম্বাৰ কুৱেশ্যনটো আছে যে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক ৰেড ক্লিফ ৰেখা নামেৰে জনা যায়। এইটো কি হ'ব? শুদ্ধ হ'ব। তাৰপিছত আছে প্ৰকৃতিতে চেক মুদ্ৰা নহয়। এইটো কি হ'ব? শুদ্ধ হ'ব। তাৰপিছৰ কুৱেশ্যনটো আহিছিল যে ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হয় 1925 চনত। চ' এইটো কি হ'ব? অশুদ্ধ হ'ব, কাৰণ ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত স্থাপিত কৰা হৈছিল। ঠিক আছে, ইয়াতে পিছৰ কুৱেশ্যনটো আছে যে বিশ্বজুৰি প্ৰতি বছৰে 5 মে তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এইটো কি হ'ব? ৰং হ'ব, কাৰণ 5 জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। তাৰপিছত আছে যে চৰকাৰী আয়োগ গঠন কৰা হৈছিল 1982 চনত। এইটো কি হ'ব? এইটো হ'ব ৰং। ঠিক আছে, কাৰণ চৰকাৰী আয়োগ মানে 1983 চনত গঠন কৰা হৈছিল। তাৰপিছত আহিছে জি নাম্বাৰটো যে বায়ু এটা অজীৱীয় সম্পদ। কি হ'ব? এইটো শুদ্ধ হ'ব, কাৰণ বায়ু অজীৱীয় সম্পদ হয়। পিছত তোমালোকৰ ইয়াতে কুৱেশ্যনবোৰ আহিছিল 1 নম্বৰৰ কাৰণে টোটাল 15টা। ঠিক আছে, টোটাল 15খন কুৱেশ্যন আহিছিল। যে প্ৰথম কুৱেশ্যনটো কি আছিল যে কোন চনত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰিছিল? তাৰপিছত আহিছিল যে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন? তাৰপিছত আহিছিল বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? পিছৰ কুৱেশ্যনটো আছিল যে গান্ধী আৰু উইন চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? তাৰপিছত আছিল যে সত্যাগ্ৰহ শব্দটো কোনে সৰ্বপ্ৰথমৰ বাবে ব্যৱহাৰ কৰিছিল? পিছৰ কুৱেশ্যনটো আহিছিল যে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন? জি নাম্বাৰ কুৱেশ্যনটো আহিছিল ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল?
পিছৰ কুৱেশ্যনটো আছে ইয়াতে 8 নম্বৰ কুৱেশ্যনটো অসমত 1857 চনৰ বিদ্ৰোহত নেতৃত্ব কোনে দিছিল তাৰপিছত আহিছিল কোন চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল আধুনিক অৰ্থবিজ্ঞানৰ ভূগোলৰ পিতৃস্বৰূপ কোন পিছত আহিছিল বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান ঠিক আছে তাৰপিছৰ কুৱেশ্যনটো আহিছিল যে ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল পিছৰ কুৱেশ্যনটো আহিছিল এম নম্বৰটো যে ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল তাৰপিছত আহিছিল কোন দেশখনক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় তাৰপিছত আছিল যে সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান ঠিক আছে কুৱেশ্যনবোৰ মানে কৰ পৰা দিয়ে কোনো গ্যাৰাণ্টি নাই ঠিক আছে তাৰপিছৰ কুৱেশ্যনটো আহিছিল যে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা 2 মাৰ্কছৰ কাৰণে তাৰপিছত আহিছিল যে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% উত্তৰ গোলাৰ্ধত থুপ খাই আছে কিয় তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো আহিছিল ইয়াতে এটা অৰ আছিল ঠিক আছে তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো আহিছিল যে ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা তাৰপিছত আছিল 8 নম্বৰটো যে সত্যাগ্ৰহ বুলিলে কি বুজা 9 নম্বৰ কুৱেশ্যনটো আহিছিল ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল এইটো এটা নাইবা আছে নাইবাটো আছিল কুৱেশ্যনটো যে ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটি চমু টকা লিখা ঠিক আছে পিছত আহিছিল যে অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা এইটো 4 মাৰ্কছৰ কাৰণে আহিছিল বৰ্ড কুৱেশ্যন ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো আহিছিল যে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা পিছত আহিছিল মুদ্ৰাই সৃষ্টি কৰিব পৰা চাৰিটা প্ৰধান অসুবিধা উল্লেখ কৰা এইটো 4 মাৰ্কছৰ কাৰণে তাৰ পিছৰ আহিছিল কুৱেশ্যনটো যে বেংক কি বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা কাৰ্য উল্লেখ কৰা মানে বাণিজ্যিক বেংকৰ দুটা কাৰ্য লিখিব কৈছে তাৰপিছত 14 নম্বৰটো কুৱেশ্যনটো আহিছিল যে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য কি 2 মাৰ্কছৰ কাৰণে আছিল ঠিক আছে যিকোনো দুটা লিখিলে হ'ল পাৰ্থক্য 15 নম্বৰ কুৱেশ্যনটো আহিছিল যে সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা ওকে পিছৰ কুৱেশ্যনটো আহিছিল 16 নম্বৰটো সম্পদ সংৰক্ষণ বুলিলে কি বুজা ইয়াৰ প্ৰয়োজনীয়তা কি টোটাল 5 মাৰ্কছৰ কাৰণে তাৰ পিছৰ কুৱেশ্যনটো আহিছিল মানে 17 নম্বৰ কুৱেশ্যনটো কি আহিছিল যে প্ৰদূষণৰ অৰ্থ লিখা বায়ু কেনেকৈ প্ৰদূষিত হয় তাৰ পিছৰ লাষ্ট কুৱেশ্যনটো আহিছিল যে গোলকীয় উত্তাপ বৃদ্ধি কি ইয়াৰ কাৰকবোৰ উল্লেখ কৰা ঠিক আছে সো কুৱেশ্যন আজিৰ ভিডিঅ'টো এইখিনি সো যদি ভিডিঅ'টো তোমালোকৰ কিবা এটা ভাল লাগিছে সো ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা সো আজিৰ কাৰণে ভিডিঅ'টো এইখিনি